ভিডিঅ'টো আৰম্ভণি দেখি গম পাইছোঁ চাগে আজি ৰাস পূৰ্ণিমা যিহেতু আৰু আমি হাফলং বৰনামঘৰলৈ প্ৰতি বছৰে চাকি দিবলৈ আহোঁ আৰু এইটো আচলতে আমাৰ একেবাৰে পৰম্পৰাগতই হৈ পৰিছে আৰু খুবেই ভাল লাগে ইয়াত চাকি দিবলৈ আহি প্ৰতি বছৰে দিয়া হয় আৰু নিদিয়ালৈকে মনটোও ভাল নালাগে। আজি ওলাই আহিলোঁ, মোৰ মানুহজন আহিছে, মা আহিছে আৰু মোৰ একেবাৰে সৰুৰ পৰা একেলগে আমাৰ মায়ে চাকি লৈ আহিলে চাকি জ্বলাবৰ কাৰণে আৰু প্ৰতি বছৰে ইয়াত মানুহৰ খুবেই ভিৰ লাগে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। আজি অৱশ্যে আমাৰ অহাটো খুবেই পলম হ'ল আৰু সেইটো কাৰণে চাকি দিবলৈ জেগাই নাইকিয়া হৈছে, সেইকাৰণে বাহিৰতে চাকি দিলোঁ। মোৰ লগতে আমাৰ ঘৰৰ সকলোটি আৰু মা পাপা ভণ্টি যোন মোৰ ঘৰৰ মানুহ সকলোকে ভালে ৰাখিবলৈ আৰু লগতে মোক ভাল পোৱা সকলোখিনি মানুহ আৰু যিখিনি মানুহ বেয়াও পায় সেইখিনিকো ভালে কুশলে ৰাখিবলৈ আৰু আপোনালোক সকলোটিৰে ভালে কুশলে থাকিবলৈ তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। এতিয়া আমাৰ চাকি জ্বলোৱা হৈ গ'ল আৰু এইফালে ভকতসকলে নাম লৈ আছে। এইবাৰ আমাৰ হাফলং বৰনামঘৰ বা খুব সুন্দৰকৈ সজোৱা হৈছে আগৰ কেইবাৰতকৈ আৰু এইবাৰ অলপ ব্যতিক্ৰমী হৈছে কাৰণ নানান ধৰণৰ প্ৰদৰ্শনীমূলক সৰু সৰু বিপণী কিছুমান সজোৱা হৈছে। খুবেই ভাল লাগিছে, চালেই যেন চাই থাকিব মন যাব আৰু যিসকলে আহিছে নিশ্চয় উপভোগ কৰিছে আৰু মই অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই যাওক। বস্তু ধুনীয়াকৈ বনাইছে। দীঘল বাহিব হ'ব। মেলি চাইছোঁ প্ৰদৰ্শনীবোৰ চাই কেনেকুৱা লাগিলে জনাব আৰু আজিলৈ আহোঁ, বাই বাই।